বিহু বুলি ক'লে সকলোৰে ঘৰে ঘৰে জা জলপান পিঠা পনা একেই উভৈনদী হৈ থাকে আৰু মোৰ মতে চবচে দেখিবলৈ ধুনীয়া পিঠাটো হৈছে বৰপিঠা একদম ফুলা ৰছীখনত যে ফুলা ফুলা হৈ থাকে ন আৰু ইয়াকনো কেনেদৰে কোমলকৈ বনাব পাৰি তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰথমতে মিঠৈখিনি এনেদৰে গৰম পানীত ভিজাই লওঁ মানে একদম গলাই ল'ব ইচ্ছা যদি কৰে আপোনালোকে গেছত দি পেলাই উতলাই ল'বলৈ পাৰে আৰু 2 কাপ দিলোঁ মই পিঠাগুড়ি আধা কাপ চুজি আৰু আধা কাপ আটা আৰু চুজি দিলে পিঠাটো মানে কোমল হৈ থাকে নিমখ অকণমান দি দিব যাতে ইয়াৰ সোৱাদটো আহে আৰু ইয়াতে মই দিলোঁ অলপ চপ ইয়াৰ ফ্লেভাৰটো যাতে ধুনীয়া আহে আৰু মিঠৈ পানীখিনি দি লাহে লাহে ঘোলটো আপোনালোকে লৰাই থাকিব আৰু ঘোলটো বনাওঁতে এইটো কথা লক্ষ্য ৰাখিব যাতে বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয় কাৰণ বেছি ডাঠ হ'লে পিঠাটো কেটকেটকৈ টান হ'ব আৰু বেছি পাতল হ'লে আকৌ পিঠাটো নুঠে সেইকাৰণে সেইটো আপোনালোকে নিজেই চাই পেলাই কৰিব আৰু এই দেখিছে মোৰ একদম জোখৰ হৈ গ'ল এইখিনি মই গোটেই ৰাতিটো ঢাকি থৈ দিম ৰেষ্ট কৰিবলৈ দিম আৰু ৰাতিপুৱা সময়ত যেতিয়া মই ঢাকনাখন উঠাই দিছোঁ একদম পূৰা ডাঠ হৈ আছে কাৰণ ইয়াত চুজি দিয়া আছিলে সেইকাৰণে ডাঠ হৈ গ'ল মই ইয়াতে আৰু অকণমান মিঠৈ পানী দি পেলাই ধুনীয়াকৈ বেটাৰটো লৰাই ল'লোঁ মিক্স কৰি ল'লোঁ আৰু এইফালে তেল একদম পূৰা উতলি আছে আৰু উতলা তেলতে মোৰ প্ৰথম পিঠাটো মই দি দিছোঁ দেখিছেনে মই একদম প্ৰথম পিঠাটো দি দিছোঁ আৰু খুব ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে আৰু সঁচাকৈ বহুত বেছি কোমলো হৈছে পিঠাটো দেখিবলৈ আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছে তে আপোনালোকে সকলোৱে বিহু বুলি সকলোৱে বনাইছে আৰু মোৰ পিঠাটো যদি ভাল লাগিছে আপোনালোকে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু এয়া মোৰ বৰ পিঠা হৈ গ'ল কেনেকুৱা হৈছে সকলোৱে জনাব আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ মাঘৰ বিহুৰ বহুত বহুত শুভকামনা আশা কৰোঁ এই বছৰটোত যে আপোনালোক সকলোৱে ভালে ভালে যায়